हेलो फ्रेंड्स मोर नाम জাহানুদ্দিন और आपलोके चाई आछे मोर JU चेनेल ভিউয়ার্স মই আজি কথা পাতিम आपनार पान कार्डटो जदि किबा कारणत हेरुवाई गइছে तेनेहले मात्र 50 टकार बिनिमयत आपनार पान कार्डटो आपनार उसरत आनिबोलै पाबो। तो केनेदरे आपनार पान कार्डटो जदि हेरुवाई जाय केनेदरे आपनार पान कार्डटो मात्र 50 टकार बिनिमयत आपनार घरर दुआरत आनिब तो तार विषये भिडिओटो आरम्भ करूँ। तो हेतु जनार कारणे भिडिओटो आरम्भ करूँ। तो बलक आरम्भ करूँ आजिर এই ভিডিও। तो ভিউয়ার্স ইয়াতে लिखिছে पान कार्ड हेरुवाइছে मात्र 50 टकाते घरर दुआरत এনেদৰে লাভ কৰক পান কাৰ্ডৰ কপি। ইয়াতে লিখিছে প্ৰয়োজনীয় পৰিচয় পত্ৰ সমূহৰ কথা আহিলে পাৰ্মানেণ্ট একাউণ্ট নম্বৰ চমুকৈ পান কাৰ্ডৰ কথা প্ৰথমে মনলৈ আহে। প্ৰয়োজনীয় পৰিচয় পত্ৰ সমূহৰ কথা আহিলে পাৰ্মানেণ্ট একাউণ্ট নম্বৰ চমুকৈ পান কাৰ্ডৰ প্ৰথমে মনলৈ আহে। তাৰপিছত বাইলেটত লৈ ফুৰিবলগীয়া সামগ্ৰীসমূহৰ ভিতৰত পান কাৰ্ডৰ অন্যতম, সেয়েহে ইয়াক হেৰুৱাটো সম্ভাৱনা অধিক। যিটো আমি মানিবেগ যিটো আমাৰ পাৰ্চত লৈ আমি বহুতকেইটা বস্তু আমি পাৰ্চত লৈ ঘূৰোঁ তাৰে ভিতৰত পান কাৰ্ডো থাকে। তো সেইটো হেৰুৱাব পাৰে, সেইটো বেছি ডাঙৰ কথা নহয়। এই ক্ষেত্ৰত পান কাৰ্ডগৰাকীয়ে শীঘ্ৰেই এখন নতুন কাৰ্ড বিচাৰে আৰু অনলাইন ৰিপ্ৰিণ্ট অৰ্ডাৰ দি অতি সহজে ইয়াক লাভ কৰিব পৰা যায়। যদি আপোনাৰ পান কাৰ্ডটো হেৰাইছে তেনেহ'লে এই ক্ষেত্ৰত পান কাৰ্ডগৰাকীয়ে যাৰ পান কাৰ্ড হেৰাইছে তেওঁ অতি শীঘ্ৰে নতুন পান কাৰ্ড বিচাৰিবলৈ অনলাইন ৰিপ্ৰিণ্ট অৰ্ডাৰ দি অতি সহজে ইয়াক লাভ কৰিব পাৰিব। UTI আৰু NSDL নামৰ দুটা এজেন্সিয়ে পান কাৰ্ডৰ ইছ্যু কৰে। প্ৰতিগৰাকীয়ে এই দুটা এজেন্সিৰ ওপৰত গৈ নিজৰ আইডিৰ নতুন প্ৰিণ্ট উলিয়াব পাৰিব। যদি আপোনাৰ পান কাৰ্ডটো হেৰুৱাইছে তেনেহ'লে UTI আৰু NSDL নামৰ দুটা এজেন্সিৰ ওচৰলৈ গৈ আপুনি আপোনাৰ নিজৰ আইডিৰ নতুন প্ৰিণ্ট উলিয়াই আনিব পাৰিব। তো কেনেদৰে আপোনাৰ পান কাৰ্ডৰ ৰিপ্ৰিণ্ট কৰিব, আপোনাৰ পান কাৰ্ডটো যে হেৰুৱাইছে সেইটো আপুনি কেনেকৈ পাব তাৰ কাৰণে এই কামবিলাক কৰিব লাগিব। তো ভিউয়াৰ্স প্ৰথম কামটো হ'ল যে প্ৰথমে NSDL আৰু UTIৰ ৱেবছাইটলৈ গৈ আৰু ৰিপ্ৰিণ্ট পান কাৰ্ড অপশ্যনলৈ যাওক। যিটো NSDL আৰু UTI ৱেবছাইটলৈ যাব লাগিব, তাৰপিছত ৰিপ্ৰিণ্ট পান কাৰ্ড অপশ্যনলৈ যাওক। যদিহে আপুনি আপোনাৰ আগৰ পান কাৰ্ড কপি নিজৰ ঘৰৰ দুৱাৰৰ মুখত বিচাৰে, যদি আপোনাৰ যিটো পান কাৰ্ড হেৰাইছে সেইটো আপুনি পাব বিচাৰে তেনেহ'লে সেই অপশ্যনটোলৈ আহিব লাগিব আৰু এই ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰিবলগীয়া তথ্যসমূহ পুৰণি কাৰ্ডৰ সৈতে একেলগ হ'ব লাগিব। যিটো আপোনাৰ নথিপত্ৰবিলাক এতিয়া যে ইয়াতে প্ৰিণ্ট কৰিব লাগিব সেইটো আপোনাৰ যিটো পান কাৰ্ড হেৰাইছে সেই পান কাৰ্ডৰ লগত সম্পৰ্ক থাকিব লাগিব। তাৰমানে সেই পান কাৰ্ডটো যে হেৰাইছে সেই পান কাৰ্ডৰ লগত সম্পৰ্ক থাকিব লাগিব, ছেম হ'ব লাগিব। কিমান টকা ভৰিব লাগিব আৰু এই পান কাৰ্ডটো আপোনাৰ হাতত আনিবৰ বাবে যিটো পান কাৰ্ড আপোনাৰ হেৰাই গৈছে সেই পান কাৰ্ডটো আপোনাৰ হাতত আনিবৰ বাবে কিমান টকা আপোনাৰ দিব লাগিব বা ভৰিব লাগিব বা জৰিমনা দিব লাগিব। প্ৰতিগৰাকী ভাৰতত বাস কৰা নাগৰিকৰ বাবে, যিবিলাক নাগৰিকে ভাৰতত বাস কৰে তেওঁলোকৰ বাবে এজেন্সি দুটাই পান কাৰ্ড ডেলিভাৰী দিয়াৰ বাবদ 50 টকাকৈ আদায় ল'ব। তেওঁলোকে প্ৰতিটো পান কাৰ্ডৰ বাবদ 50 টকাকৈ ল'ব। আনহাতে ভাৰতৰ বাহিৰত বাস কৰা সকলৰ বাবে আদায় দিবলগীয়া মূল্যৰ পৰিমাণ হ'ল 959 টকা। যিসকল ভাৰতৰ বাহিৰত থাকে তেওঁলোকৰ যদি পান কাৰ্ডটো হেৰাই যায় তেওঁলোকৰ দিব লাগিব 959 টকা। ভাৰতীয় আয়কৰণ বিভাগৰ হাতত থকা তথ্যত উল্লেখ থকা ব্যক্তিগৰাকীৰ পৰিচয়হে পান কাৰ্ডখনত পঠোৱা হ'ব। ভাৰতীয় আয়কৰ বিভাগত হাতত থকা তথ্যৰ উল্লেখ থকা ব্যক্তিগৰাকীৰ পৰিচয়হে পান কাৰ্ডত পঠোৱা হ'ব। কি নথিপত্ৰ লাগিব, পান কাৰ্ডটো পোৱাৰ কাৰণে কি নথিপত্ৰ লাগিব তাৰ বিষয়ে জানি লওঁ। পান কাৰ্ড কপিৰ বাবে আবেদন কৰাৰ সময়ত আবেদনকাৰীয়ে আগৰ পান কাৰ্ড নম্বৰ আৰু জন্মৰ তাৰিখ প্ৰদান কৰিব লাগিব।
এই NSDL আধাৰ কাৰ্ড নম্বৰবোৰ এই ক্ষেত্ৰত বিচাৰে যি আধাৰ কাৰ্ড নম্বৰ এই নম্বৰটো তেওঁলোকে বিচাৰে আপোনালোকে তো গম পালে যে আপোনাৰ পান কাৰ্ডটো হেৰুৱালে আপোনালোকে কেনেকৈ আপোনাৰ ওচৰত আকৌ সেই পান কাৰ্ডটো লৈ আহিব তাৰ বিষয়ে হয়তো আপোনালোকে জানিলে তো ভিউয়াৰ্স যদি এই ভিডিঅ'টো পাই আপোনালোকৰ কিবা নহয় কিবা হ'লেও উপকাৰ হৈছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা ঘণ্টি বাটনটো প্ৰেছ কৰি দিয়ক আৰু এনেকুৱা নিত্য নতুন আপডেট পোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টি বাটনটো প্ৰেছ কৰি দিব তো আজিৰ কাৰণে সামৰণি মাৰিছোঁ টিল দেন টাটা